Hello guys, welcome to our channel. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভালেই বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই সো আজি এটা ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ সকলোৱে চাব আজি মই মাৰ ঘৰত আছোঁ সো ইয়াতে মা আহিলে বহুত ধৰণৰ বস্তু বনাই খুৱায় আজি ভাবিলোঁ মা পিঠা বনাই আছে সো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ সো দেখুৱাম অকণমান চাব বুলি আশা কৰিলোঁ ভিডিঅ'টো শেষলৈ এইফালে নাৰিকল চুৰুকি আছে ছোৱালী খাই আছে তুমি কিয় ইয়াতে বহিছা কিয় বহিছা ইয়াতে কুকুৰা খাই আছা তুমি পিঠা খাবা নে অকল নাৰিকল খাবা পিঠা নোখোৱা নাৰিকল খাবা পিঠা নোখোৱা কিয় পিঠা বেয়া লাগে তাত পাগলি এইফালে নাৰিকল চুৰুকি আছে পিঠা বনাই খুৱাব আজি কোনে কোনে খাই আহিব পাৰে আমাৰ ঘৰত সবকে মাতিলে নুকুলিবই নাৰিকল চুৰ কৰিছে নেকি কোনোবাই কিয় মই চাই আছো কিন্তু কোনে কোনে চুৰ কৰে নাৰিকল খাই ভাল পোৱা নেকি আৰু কি খাই ভাল পোৱা চিপ চকলেট আৰু একো ভাল নালাগে ভাত ভাল লাগে নে নালাগে ৰুটি ভাল লাগে শুকান ৰুটি ভাল লাগে তেল ৰুটি আৰু আলু ভাজি বাকী একো ভাল নালাগে না আমাৰ ঘৰত অকল ভাতে খাব লাগিব ৰুটিয়ে খাম তুমি যে মামা হাতৰ তাত আহিছা এতিয়া মৰম কৰে নে নকৰে কোনে বেছি মৰম কৰে ধুনুমি আৰু বহুত আইতাও মৰম কৰে মাৰে নেকি গালি নিদিয়ে সেইকাৰণে ইয়াতে ভাল লাগে থাকি ইয়াতে থাকিবা নেকি তুমি কিয় কিয় ঘৰত যাব লাগে পৰীক্ষাতে কি কৰি আছা মা খেলি আছা কি খেলিছা আমাকো দিবানে কি বনাইছা অ মা ইমান বনাইছা এটা গান কৈ দিয়াচোন কি গান ক'বা Flowers are blooming, flowers are blooming, on and on. See the pretty colors, see the pretty colors on the ground, on the ground. Let's go see them, let's go see them, blooming bright, blooming bright. You do not suspend them, you do not suspend them. What a sight, what a sight. হৈ গ'ল ধুনীয়া হৈছে অলপ অলপ কি খাই আছা তুমি Juice? জুচ Mango juice. দিয়া খেলা দিনৰ পৰা ঢেঁকী দি চাইছিলোঁ মই যে কৈছিলোঁ মা পিঠা বনাই খুৱাব আজি মা তিল পিঠা বনাই আছে এইয়া মা তিল পিঠা বনাই আছে আচলতে এইটো কোনো উৎসৱ পাৰ্বণ বুলি নহয় আমি আহিলে মা বহুত কিবা কিবি বনাই খুৱায় আমি তাতে যিমানে খালেও নিজে বনাই খাওঁ বা কিনি খাওঁ তথাপি মাৰ হাতৰ নিচিনা নহয় সো মা আহিলে কিবা কিবি বহুত ধৰণে বনাই খুৱায় সো সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ
ফ্ৰেণ্ড আচলতে মা বনাইছে আজি তিনিজনে বনাম মা ভণ্টি মই তিনিজনে বনাম মাৰখিনি দেখুৱালোঁ মাৰখিনি এক্সট্ৰাকৈ থৈ দিছোঁ এতিয়া ভণ্টি আৰু মই বনাম ভণ্টিৰখিনিও এক্সট্ৰাকৈ থ'ম মোৰখিনিও এক্সট্ৰাকৈ থ'ম আপোনালোকে জনাবচোন কমেণ্টত কাৰখিনি বেছি ধুনীয়া হৈছে মইতো বহুত দিনৰ পৰা বনোৱা নাই বাৰু তিলপিঠা তথাপি এবাৰ বনাবলৈ ট্ৰাই কৰিম জনাব কেনে পায় কাৰখিনি বেছি ধুনীয়া হৈছে তো চাই থাকক এইবাৰ মই বনাওঁ কৃষ্ণ 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 কেনেকুৱা হয় কিমান দিনৰ পৰা যেনিবা বনোৱা নাই ভাল হ'ব দেই নাভাঙিব একদম মোক একেবাৰে লাজ ধৰিব দেই ভাল হ'ব কাৰ কেনেকুৱা হয় জনাবচোন হ'ব হৈছে 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 বহুত দিনৰ মূৰত বনাইছোঁ এক ফটা অকণমান ফুটিব লাগিছে মই উল্টা ফালে দিলোঁ কিমান পিঠা বনাব জানে গম পালেনে ৰাইজ ৰ'বা ৰ'বা পাৰিম পাৰিম এখনহে প্ৰথমখনটো বেয়া হ'বই ন এতিয়া কেনেকৈ উঠাম পিঠা বনাব জানে যে এই প্ৰমাণ এনেকুৱা নহয় বনাব নাজানো এনেকুৱা নহয় আগত বনাইছোঁ ন বহুত এতিয়া 6-7 বছৰমানৰ পৰা বনোৱা নাই বাৰু বিহুৰ সময়ত কিনিয়ে খাওঁ বা মাহঁতে বনাই দি দিয়ে এইখন গ'ল এইখন কেনেকৈ ঠিক কৰিম এতিয়া মা বায়ে আমাৰ পিঠাবোৰ ধ্বংস কৰিলে মা এখন মাত্ৰ এইখন উল্টেও দেখোন উঠাই থৈ ইয়াতে এইবাৰ চাবি এইবাৰ তুমি দেখিছা মাতো তোমাক মায়ে পিঠা বনাই খুৱাব আৰু ঘৰত পিঠা বনাব নাজানো কেনেকৈ খুৱাব জানো এই পাপাক কৈ দিবা দেই নাজানে বুলি পিঠা নাখাব আৰু মই মাৰ হাতৰ ইমান লাজ দিব নালাগেচোন পিঠা নাখাৰ আৰু পিঠা নাখাম মাৰ হাতে দি আৰু ভাঙি গ'লে কেনেকৈ হ'ব তোমাৰ যেতিয়া পিঠা খাওঁ লাগে আমাৰ ঘৰত আহি যাবা দেই পিঠা খাই কিনে পুটুক কৰি গুচি যাম আৰু পিঠাও দিবা আগত মই পিঠা বনাইছোঁ নালাগে বেছি কথা ক'বলৈ চাবা এইখনে বনাই দেখাম বেছি কথা কৈছোঁ নে কম কথা কৈছোঁ বেছি কথা কৈছা হৈছে কবচোন আপোনালোকে কেনেকুৱা হৈছে মায়ে বনোৱা পিঠা আৰু তাৰ আগত মই পিঠা বনোৱা নাই এতিয়া কি বহুত বনোৱা নাই এইবাৰ ভণ্টিয়ে বহিছে পিঠা বনালে এইজনী ইয়ে পাৰিব ইয়ে বছৰে বনাই পূজা বিহু সকলো সময়তে বনাই পাৰিব মই নজনা নহয় জানো বাট বহুত দিনৰ পৰা বনোৱা নাই যে এইটো কাৰণে এনেকুৱা হৈছে ভাঙিম বুলি ভণ্টি এখন বনোৱাৰ পিছত আৰু বনাবই নিদিম ময়ো নাজানো বাৰু এতিয়া সৰু আছোঁ যে ডাঙৰ হ'লে পাৰিম সৰু আছে আৰু ডাঙৰ হ'বি ডাঙৰ হৈয়ে গৈছে ন বুঢ়ী হ'ল ন নাই হোৱা মোৰ মাহী হেৰি আছে এতিয়া বুঢ়ী হোৱা নাই তোমাৰ মাহী হৈছে নেকি নাই হোৱা আৰু ডাঙৰ হ'ব আছো নহয় এতিয়ালৈ তোমাৰ লগত খেলিব মাতাম নাই ডাঙৰ হৈছে মই যে অকলে অকলে খেলিবলৈ ভাল নাপাওঁ সেইকাৰণে মই তোমাক মাতিলো হয় নেকি কাম নাজানো এনেকুৱা নহয় কাম চবেই জানো কিন্তু বহুত দিনৰ পৰা নকৰাৰ কাৰণে হৈছে আৰু এনেকুৱা
কোনো লাজ নিদিব দেই যিসকলে চাই আছে কোনো পিঠা বনাব নাজানো বুলি লাজ নিদিব অসমীয়া ছোৱালীয়ে পিঠা বনাব নাজানো এনেকুৱা নহয় জানো বাৰু পিঠা বনোৱা ভাঙিলেহে মাত্ৰ পিঠা বনাব নোৱাৰা কাৰণে লাজ দিব দেই এনেকুৱা হৈছে যে আবাচোন মোৰ পিঠাখন এইখন ভণ্টিয়ে বনোৱা পিঠা চাওক চাওক কেনেকুৱা হৈছে ভালেই হৈছে ন আমাৰ পিঠা হৈ গ'ল টেষ্ট কৰি আছো কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে আমি বনোৱা পিঠা কিবা টেষ্টি নহ'ব হয়নে নহ'ব তো কিয় নহ'ব চ' এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো যিসকলে চালে ভিডিঅ'টো ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কৰি দিব শ্বেয়াৰো কৰি দিব শ্বেয়াৰ ভিডিঅ'টো শেষ কমেণ্ট হ'লে চোৱাৰ বাবে কৰিবলৈ ধন্যবাদ নাপাহৰিব আৰু সেইটো যে বাটন আছে সেইটো টিপি দিব ভিডিঅ'টো শেষ হ'লে চোৱাৰ বাবে ধন্যবাদ